নমস্কাৰ অসমবাসী ৰাইজ লগতে সুপ্ৰভাত। গাড়ীখন দেখি চাগে আপোনালোকে উপলব্ধি কৰিব পাৰিছে কাৰ গাড়ী। তো ডিম্পু দা আৰু মই উপস্থিত আছোঁ আজি আছাম GSM টিমত। তো বলক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তেওঁ লাডাখ সাদাক ক'বাত গৈ থাকে গাড়ী এখন পুৰা একদম এনেকে কোনোবাই যেনেকে টেটু লিখি লয় না কি গাড়ীটো মানে পুৰা এম্বডাৰিং কৰি লৈছে আৰু চাবলৈ গাড়ীখন আছে আজি আমাৰ ক্লাছৰুমত উপস্থিত আছে সকলোৰে মৰমৰ ডিম্পু দা শুনাইছে নমস্কাৰ সকলোকে তো বহুত ভাল লাগিছে আজি ইয়াত আহিলো মানে শুনি আছিলো দুই এটা ভিডিঅ' পাইছো কিন্তু এনেকুৱা পৰিৱেশ বুলি ভাবা নাছিলো সঁচাকে আপুনি বহুত এটা ভাল কাম কৰি আছে মানে চাওক মই ভিডিঅ'ত কৈছোৱে যে অসমৰ প্ৰতিখন গাঁৱত এক মাহত এটা হলেতো মোবাইল বেয়া হয়ে কাৰোবাৰ তিৰিৰ লগত কাজিয়া কৰি মোবাইলটো ভাঙে কাৰোবাৰ গা ধুই থাকোতে পানীত সোমাই যায় আৰু সেই মোবাইল ভাল কৰাৰ কাৰণে মানুহৰ মাথা নষ্ট হয় কাৰণ মোবাইলটো আজিৰ দিনত মানে এনেকুৱা হৈ গৈছে অক্সিজেন টাইপ হৈ গৈছে পইচা দিব লাগিলেও মোবাইল তাতে বেংকৰ একাউণ্ট থাকে ফটোৰ পৰা কিবাৰ পৰা আৰু সেইখিনি উদ্ধাৰৰ কাৰণে মানুহ আহে গুৱাহাটীত আৰু গুৱাহাটীৰ দুই এখন দোকানে মানে কি কৰে অলপ ঠকাই দিয়ে হা তো যদি আমি এনেকুৱা এটা বাহিনী সৃষ্টি কৰিব পাৰো যিটো বাহিনীয়ে মোবাইল ভাল কৰা শিকে আৰু গোটেই গাঁৱে ভূঞে সৰু সৰু চহৰে নগৰে মোবাইল ভাল কৰা দোকান থাকে তেতিয়াহ'লে কিমান ভাল হ'ব চাওক যেনেকে আমাৰ বাইকত ডিলাৰ আজি চবতে আছে আজি বাইকত ডিলাৰ আপুনি গাঁৱে ভূঞে পাব চবতে পাব তো বাইক চবৰে ঘৰে ঘৰে আছে মোবাইলতো চবৰে ঘৰে আছে মোবাইলত ডিলাৰ বা মোবাইলত দোকান কিয় নাই অনলি ডাঙৰ ডাঙৰ চহৰত কিয় তো তাৰ নিশ্চয় তাৰ কাৰণ এটাই যে তাত মানে উপযুক্ত মানুহ নাই যোনে মোবাইল ভাল কৰা মানে জানিব কিন্তু এইখন GSM টিমে মোবাইল ভাল কৰা শিকাই আছে তাকো 40 দিনৰ ভিতৰত বহুত ভাল কাম কৰিছে আপোনাৰ হিচাপত ল'ৰা ছোৱালী বিলাকে ইয়াৰ পৰা গৈ হয় নিজে স্বাৱলম্বী হ'ব পাৰিবনে বাৰু স্বাৱলম্বী মানে কি ইহঁতে আৰু বহুতক দিব পাৰিব চাকৰি নিজৰ স্বাৱলম্বীটো সৰু কথা আমাৰ ডিম্পু দাই কৈছে আপোনালোকে ইয়াৰ পৰা গৈ বেলেগক চাকৰি দিব পাৰিবনে নোৱাৰে অলপ ডিম্পু দাই কোৱাৰ কাৰণে বুকুখন অলপ ফুলিছে কি নাই কিমান তো ৰাইজ আছাম GSM টিম বৰ্তমান অসমৰ ভিতৰতে এটা আগশাৰীৰ মোবাইল ৰিপেয়াৰিং ইনষ্টিটিউট। তো আপোনালোকে যদি ভাবিছে মোবাইল ৰিপেয়াৰিং শিকিম বুলি বা আপোনালোক যদি কোনোবা এনেকুৱা মোবাইল ৰিপেয়াৰিঙৰ দৰে কামত জড়িত হৈ আছে যে আপোনালোকে নিজকে আৰু অলপ এডভান্স কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে আছাম GSM টিম জইন কৰিব পাৰে ইয়াত 40 দিনীয়া এটা কোৰ্চ দিয়া হয় আৰু এই কোৰ্চটোত মোবাইলৰ শিকোৱা হয় মই মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ডিটেইলছ দি দিছোঁ আপোনালোকে তাতে গৈ তেওঁলোকক যোগাযোগ কৰিব পাৰিব আৰু আছাম GSM টিম জইন কৰিব পাৰিব। আজি আমাৰ মাজত উপস্থিত আছে সকলোৰে মৰমৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা ডিম্পু দা ময়ো আছোঁ আজি আছাম GSM টিমত তেখেত আহিছিল আছাম GSM টিম ভিজিট কৰিবৰ কাৰণে আমাৰ ভাল লাগিছে সকলোকে আশীৰ্বাদ কৰিছে আৰু আছাম GSM টিম বৰ্তমান অসমৰ ভিতৰতে পপুলাৰ এটা মোবাইল ৰিপেয়াৰিং ইনষ্টিটিউট তাত আজি ডিম্পু দাক লগ পালোঁ ভাল লাগিলে বহুত ধন্যবাদ মোৰ এটা ইউটিউব চেনেল আছে যাযাবৰ অসম বুলি মই সদ্যহতে অসমৰ পৰা লাডাখৰ পৰা অসম গাড়ী লৈ গৈছিলোঁ উমলিংলা ভিজিট কৰি আহিছোঁ তো আপোনালোকে মোকো ছাপোৰ্ট কৰিব জয় অসম জয় জুবিন দা